ভেটফুলৰ মাজত হাঁহকেইজনীয়ে কিমান ধুনীয়াকৈ আহাৰ গ্ৰহণ কৰি আছে আৰু চাই কিবা এটা ভাল লাগিল চ' সেইকাৰণে ৰখিলোঁ অলপ এতিয়া ইয়াতে ৱেলকাম টু হিষ্টৰিকেল বেনিয়ান ট্ৰী এপ্ৰক্সিমেট 200 years old এই গাছডাল চাব আজি আহিছোঁ এই ৰাস্তাটোদি চিধা চিধি গ'লে হ'ল বলক হেল্ল' বন্ধুসকল আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আজি মই আপোনালোকক এটা ধুনীয়া বস্তু দেখাব আহিছোঁ যিটোৰ নাম হ'ল বেনিয়ান ট্ৰী মানে বটগছ চ' আপোনালোকক শ্বিলঙতো দেখাইছিলোঁ বটগছ আৰু সেই বটগছটো দেখাবই মই ইয়াতে আহিছোঁ মোৰ ঘৰৰ কাষতে হয় আৰু একচুৱেলি 200 বছৰ পুৰণি গাছডাল হয় চ' মই আহিছোঁ আৰু মোৰ লগত আছে সত্যজিত আৰু মই আহিছোঁ আৰু ই কেমেৰাৰ পিছত থাকে কিন্তু চেনেলটোত বহুতেই মানে মোক ছাপোৰ্ট কৰি আছে আৰু আমাৰ চেনেলটোত খোলাৰ আঁৰত এটা বহুত ডাঙৰ কাহিনী আছে চ' কাহিনীটো মই ক'ব নিবিচাৰোঁ কাৰণ কাহিনীটো ক'ব গ'লে চিম্পেথি কৰিব চ' চিম্পেথিটো মই নিবিচাৰোঁ কাৰণ কাহিনীটো মই ভালকৈ নকওঁ আপোনালোকক এই কাহিনীটোৰ আঁৰত মোৰ এটাই আশা আছে যে মই যিখিনি কৰিব নোৱাৰোঁ নিজৰ ইনকামেৰে মই সেইখিনি বস্তু ইউটিউবৰ মাধ্যমেৰে কৰিব বিচাৰি আছোঁ কাৰণ সেইটো মোৰ সুখৰ কাৰণে নহয় মই যিখিনি ইনকাম কৰোঁ মোৰ ঘৰত চলিবই সেইখিনি সমৰ্থক নহয় বাট মই এই চেনেলৰ মাধ্যমেৰে এটা কাম কৰিব বিচাৰিছোঁ আৰু সেই কামটো কি কৰিব বিচাৰিছোঁ মই আপোনালোকক নকওঁ বেয়া নাপাব মোক কাৰণ সেইখিনি কথা ক'ব গ'লে আপোনালোকৰ চিম্পেথি পাৰিব চিম্পেথি পাৰিলে মোৰ বেয়া লাগিব কাৰণ মই চিম্পেথি দেখাই কিনে মই সকলোকে একো কৰিব নিবিচাৰোঁ চ' বলক আজি বেনিয়ান ট্ৰীটো দেখাওঁ আৰু ইয়াৰ বিষয়ে লোকেল মানুহৰ পৰা অলপমান জানো কথাখিনি এতিয়া নকওঁ বাট পিছত ক'ম মই কথাখিনি আপোনালোকে জানিব কথাখিনি এইটো নহয় যে একেবাৰে নকওঁ যেতিয়া মই অলপ ছাকচেছ হৈ যাম ইউটিউবত তেতিয়া মই গোটেইখিনি কথা আপোনালোকক জানিম যে মই কিয় ইমান কষ্ট কৰি আছোঁ ইউটিউবৰ কাৰণে চ' বলক আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ আৰু বেনিয়ান ট্ৰীটো হ'ল এইটোৱে ইমান ডাঙৰ গছ এডাল দেখিব পাৰে 200 বছৰ পুৰণি হৈছে গাছডাল শুনামতে চ' আমি তাকে চাব আহিছোঁ ইয়াতে ইমান ঠাণ্ডা পৰিৱেশ চ' থাকি কেনে বহুত ভাল লাগে বহুত ল'ৰা ছোৱালী ইয়াতে থাকে আৰু ওচৰ পাজৰত ঘৰ দুৱাৰ আছে এনেকুৱা ইমান ধুনীয়া আৰু গাছডালৰ বিষয়ে অকণমান দাদা কিছুমান বহি আছে ইয়াতে চ' সেই দাদাবিলাকৰ পৰা গাছডালৰ বিষয়ে অকণমান জানো দাদা কিজনৰ পৰা কথাখিনি জানো কিমান পুৰণি হৈছে আৰু কেতিয়াৰ পৰাই গাছডাল আছে দাদা দুজন বহি আছে ইয়াতে চ' দাদা গাছডাল কিমান পুৰণি হয় এইটো আমাৰ জন্মৰ আগৰে পৰা আমাৰ দাদা আমাৰ দেউতা বা আমাৰ খুৰা এইটো দেখা নাই এইটো আগলৈকে মানে চলি আছে এখনো আমি ক'ব নোৱাৰিম আমাৰ দেউতাকেও ক'ব নোৱাৰে মোটামুটি 200 বছৰটো বৰ্ডত দেখিলোঁ 200 বছৰমান পুৰণি হ'ব বেছি হ'ব কম নহয় মানে আমাৰ দাদা আমাৰ আটা আবু এইবিলাকে দেখা নাই আৰু ইয়াততো ঠাণ্ডা ধুনীয়া পৰিৱেশ বোধহয় আপোনালোকে ইয়াতে থাকে আমি গৰমকালিত ইয়াতে উঠি থাকোঁ বহুত বতাহ আহে দাদাৰ নামটো মোৰ নাম শনিৰাম বৰ্মা আচ্ছা আপোনাৰতো ওচৰতে ঘৰ ওচৰতে আমাৰ ইয়াতে ঘৰ আচ্ছা আৰু দাদাৰ নাম পত্নী বৰ্মা ইয়াতে ওচৰতে ঘৰ চ' এনেকৈ মানে দাদাহঁতে বহি থাকে আৰু বহুত ল'ৰা ছোৱালীও আহে ইয়াতে ইমান ধুনীয়া পৰিৱেশ এটা চ' ভালকৈ সংৰক্ষণ কৰিলে ভাল লাগিব আৰু তেনেকুৱা মানে ইমান ধুনীয়া পৰিৱেশ এটা চ' এনেকুৱা পৰিৱেশবোৰ সংৰক্ষণ কৰি ৰাখিলে মানুহ আহিব নিশ্চয় আৰু যেতিয়া মানুহ আহিব আমাৰ জেগাবিলাক ডেভেলপ হ'ব জেগাবিলাক জানিব চ' তাকে ভাল লাগে চাই কেনে চ' বলক এবাৰ ওপৰত উঠি চাওঁ গাছডালৰ উঠিব পৰা যায় নে নাই চ' বলক অলপমান গাছডালৰ ওপৰত উঠোঁ আৰু ভিডিঅ'টো সত্যজিতে দেখাই আছে বহুত কষ্ট কৰি গছডালত উঠিলোঁ গছডাল বহুত পিছল হয় বা তথাপিও উঠিলোঁ কাৰণ বহু বছৰ পুৰণি এই গাছবিলাক যাৰ কাৰণে ইমান পিছল হয় আৰু মোৰ ভৰি দুখন যিহেতু ভাল নহয় এক্সিডেণ্ট হৈছিলোঁ লিগামেণ্ট ছিঙিছিল সেইবাবে বেছি ওপৰত উঠিব নোৱাৰোঁ তথাপিও উঠিলোঁ অলপমান আপোনালোকৰ বাবে চ' বলক আপোনালোকক ইয়াৰ পৰা ৱেলকাম কৰোঁ ডাঙৰ সন্মানজনক সৰুবোৰ একেলগে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ চাওক এতিয়া গোটেই চৌহদটো মোৰ সত্যজিতে দেখাই দি আছে গছডাল বহুত 4 বিঘা মাটি আৱৰি আছে এই গাছডালে আৰু এই গছডাল যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে আহক খৰাগাঁৱত লোকেশ্যনটো মই দি আছোঁ লোকেশ্যনটো ফ'ল' কৰিলে আপোনালোকে বিচাৰি পাব মেইন গাছডাল ইডাল হয় আৰু বাকী এইবিলাক ঠানিবিলাক বেনিয়ান ট্ৰী একচুৱেলি বটগাছটো এনেকুৱা বেছি দীঘল হয় আৰু সেই ঠানিবিলাক মাটিত য'তে পৰে তাৰ পৰাই শিপা তলত যায় আৰু সৃষ্টি হয় চ' তেনেকৈ ধৰণৰ এইডাল গাছ মেইন গাছডাল হয় এইডাল আৰু গাছডালৰ কাষতে এইটো মন্দিৰ ঘৰ আছে শিৱ মন্দিৰ হয় একদম কাষতে গাছডাল ইয়াতে বাট অলপমান লেতেৰা হৈ আছে এইখিনিত চাফা কৰিলে ভাল লগা হ'ব বাট কোনে কৰিব কোনোবাটো সংৰক্ষণ কৰিব লাগিব বস্তুখিনি
ইয়াতে বহুত পক্ষীও আছে সেইটো পক্ষীটো দেখকচোন কুলি আছে গছডালৰ এইবিলাক ঠানিবিলাক আৰু এই ঠানিবিলাক এনেকৈ মাটিত তলত গৈছে তলত যায় যিখিনি আমাৰ গাছডালক দিব লগা আহাৰখিনি এই গাছডালৰ আহাৰখিনি এই ঠানিৰ পৰাই দিয়ে আৰু সেইকাৰণে এই গাছডালৰ নাম বেনিয়ান ট্ৰী মানে বটগাছ বুলি কয় আৰু বটগাছবিলাক এনেকুৱাই ধৰণৰ হয় যেনেকুৱা অইন গাছবিলাক আপোনালোকে দেখিছে ওপৰলৈকে উঠি যায় এই গাছডাল ওপৰলৈকে উঠি যায় কেনে পাঠিলাই আহি যিখিনি ঠানিবিলাক আছে নামি কেনে ঠানিৰ পৰা আৰু শিফাৰ সৃষ্টি হয় আৰু সেই শিফাৰ সৃষ্টি হোৱাৰ পিছতে গাছডাল মানে চাইৰপিনৰ পৰা যেতিয়া এটা গাছক আহাৰ দিয়ে যিখিনি পানী যিখিনি অক্সিজেন যিখিনি বস্তু লাগে মাটিৰ পৰা সেই বস্তুখিনি দিয়াৰ পাছত এই গাছডাল মানে জীয়াব বহুত ইজি হয় আৰু সেইকাৰণে এই গাছডালৰ নাম বেনিয়ান ট্ৰী আৰু এই গাছডালৰ পৰাই শ্বিলঙত যিটো দেখাইছিলোঁ মই ভিডিঅ'টো পুলখন যে বনাইছিল এনেকুৱা ধৰণৰ ছিষ্টেমতে বনাইছিলে